USUKA pen KAAC CEM lapen disya aphan pinpur lo kepajir pon. Anglong district founder Ru Samson sing intia supunuku sing intia aphan KAAC pen. Karbi along ri along long lake pek pon si ke do ke towers tapi ponangchi. Nuku sing intia hem tum isi atum aphan kera pajir ponangchi. Nagangrong supia long Ru Samson sing intia kumlin semar ponangchi. Lapen nagangrong supia long ke do Ru Samson sing intia chiria long. Anikan wangta Karbi arni kachiki mo pon ver aphan KAAC pen. Delegation team toinang jipu akimang padopon si USUKA thiripia mai pen KAAC CEM Dr. Tudram ronghang aphan pinpur lo pajirpon KAAC pen bang so puthak probjin men siding pon popusi CEM ronghang sang ho pen lamchak chipipon lason tak CLP school than bang atum aphan BLOFLOR pupen pajok ponang ji pura USUKA thiripia mai pen Karbi Anglong deputy commissioner aphan kepanong pinpur aloke ADC Amrit Pobha Das ACS Arideng Pinpur aloh pajirpon DC pen chingki chingmai ponsi single teacher ke do school along an LP school than banga tumaphan BLOFLOR pupen pajokpon popusi ADC Amrit Prabha Das ACS pen lamchak chipipon সমিতি এটা পজিটিভ দলে আজি কাৰ্বি আংলং জিলা উপযুক্ত ডাঙৰিনী আমি সাক্ষাৎ কৰি এখন স্মাৰক ফটো প্ৰদান কৰিছো স্মাৰক পত্ৰ আমি যেটো দাবী উত্থাপন কৰিছো যে কাৰ্বি আংলঙত যেটো বৰ্তমান যেটো এলপি স্কুল টিচাৰ অতি শীঘ্ৰে বিএলও এফএলও পদৰ পৰা অতি শীঘ্ৰে তেওঁলোকক অব্যাহতি দিব লাগে হেতু দাবী লৈ আমি মেমোৰাণ্ডাম এখন দিছো আৰু কাৰণ বিগত বছৰ বিগত সময় আমি লক্ষ্য কৰিছো যে কাৰ্বি আংলং যেটো গুণোৎসৱ যেটো ৰিজাল্ট তাত অতি মানে হুচনীয়া অৱস্থাত আমি দেখিবলৈ পাইছো হেহে আমি অতি শীঘ্ৰে অনুৰোধ কৰিব বিচাৰিছো যে অতি শীঘ্ৰে যেটো মানৱ সম্পদ তোলা যাতে যেন প্ৰভাৱিত নহয় মানৱ সম্পদ তোলা যাতে মানে বাধাগ্ৰস্ত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি অতি শীঘ্ৰে এই ক্ষেত্ৰত কাৰ্যকৰী কৰিবৰ কাৰণে তেওঁলোকৰ প্ৰতি আহ্বান জনাইছো আৰু তেওঁলোকে প্ৰতিশ্ৰুতি দিছে যে এই সন্দৰ্ভত অতি শীঘ্ৰে ব্যৱস্থা ল'ব আমাক আশ্বাস দিছে আমি USUKA এটা দলে আমাৰ অট'নমাছ কাউন্সিলৰ সভাপতি CM ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়াক এখন লগ কৰি তেওঁ এখন দাবী এখন স্মাৰক পত্ৰ প্ৰদান কৰা যায় দাবীখন আমাৰ আছিলে যে কাৰ্বি আংলঙৰ যোনটো ফাউণ্ডাৰ চেমছন সিং ইণ্টিৰ যোনটো পুত্ৰ তেওঁলোকৰ যোনটো পৰিয়ালৰ যোনটো দুৰৱস্থা বৰ্তমান আমি লক্ষ্য কৰি পাইছোঁ বা আমি দেখিবলৈ যিহেতু আমি নগাঁৱত গৈ তেওঁলোকৰ ঘৰত গৈ যি দুৰৱস্থা আমি দেখিলোঁ সেয়েহে সেইটোলৈ আজি এখন মূল দাবী কিছুমান লৈ আজি আমি অট'নমাছ কাউন্সিলৰ সভাপতি CM ডাঙৰীয়াক আজি লগ কৰা যায় লগ কৰি আমি কওঁ যে তেওঁলোকক অতি সোনকালে কাৰ্বি আংলঙত থাকিবলৈ কাৰণে তেওঁলোকক ব্যৱস্থা কৰিব লাগে আৰু তেওঁলোকক পৰিয়ালটোক জীয়াই থাকিবলৈ কাৰণে তেওঁলোকক সংস্থাপনৰ কাৰণে চাকৰি বা যিকোনো ব্যৱস্থা কৰিব লাগে বুলি আমি তেওঁলোকক কওঁ আৰু তেওঁলোকে আমাক এইটোৰ ওপৰত গুৰুত্ব সহকাৰে লৈছে আৰু তেওঁলোকে কৈছে যে তেওঁলোকক এইটো অতি সোনকালে তেওঁলোকৰ ওপৰত এইটো ব্যৱস্থা ল'ব বুলি আমাক জানিবলৈ দিয়ে সেয়ে আমি ক'ব বিচাৰোঁ সংবাদ মাধ্যমৰ থ্ৰুদি তেওঁলোকক যাতে অতি সোনকালে যাতে ব্যৱস্থা যাতে কৰে বুলি আমি অট'নমাছ কাউন্সিলৰ বিভাগীয়সকলক আমি ক'বলৈ বিচাৰোঁ